Good morning everyone. এজনী স্কুল ওলাবলৈ হৈছে, এইটো হৈছে কিন্তু ইহঁতৰ খোৱা সময়ত আৰু স্কুল ওলোৱা সময়ত উৎপাতটো অকণমান বেছি হয়। সৌ ভণ্টিটোৰ কি টিফিন নিব সেইটো চিন্তা, হয় নাই? জানিছোঁ মেগী আৰু মেগী কিন্তু স্বাস্থ্যৰ কাৰণে সদায় খোৱাটো ভাল নহয়, বুজিলা? ভাল হয় ভাল। এইকেইটা দিন আমাক এওঁৱেই ভাত ৰান্ধি খুৱাই আছে। ধন্যবাদ স্বামীগুৰুলৈ। সকলোকে ভাত বাঢ়ি দিছে, মোকো দিছে। এয়া জাতিলাও, আলু, দাইল, ভাজি, লগতে নিচা মাছ ফ্ৰাই। খাই বৈ এইবাৰ ওলাইছোঁ আৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ এনেদৰে। আৰু এয়া আহি মই জেৰক্স দোকানত সোমালোহি। বাকীবিলাকে নিজৰ নিজৰ কাৰ কি প্ৰয়োজন গৈছে আৰু নিজৰ নিজৰ মতে ল'বলৈ। কোনোবাই শাক পাচলিৰ দোকান গৈছে, কোনোবাই কাপোৰৰ দোকান গৈছে, তেনেধৰণে। আৰু মই আহিলোঁ বাইদেউগৰাকীক লগ কৰিবৰ বাবে। এয়া চাওক, এতিয়া মই যিখন হোটেল আপোনালোকক দেখুৱাইছোঁ, সেই হোটেলখনৰ বাইদেউগৰাকী এটা আত্মসহায়ক গোটৰ সদস্যা। তেখেতে গ্ৰাম্য সংগঠনৰ যোগেদি 20,000 টকা লৈ এই হোটেলখন সুন্দৰকৈ চলাই আছে আৰু আগন্তুক দিনত পুনৰ ঋণ লৈ আৰু অলপমান বস্তু ভৰাই আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছে। এই বাইদেউকে সুধোচোন ইয়াত কি কি পোৱা যায়। বাইদেউ কওক বাৰু। ইয়াত ফাষ্টফুড হোটেল দুটা ছিষ্টেমে হৈ আছে বৰ্তমান এতিয়ালৈকে। এগ ৰোল, ভেজ ৰোল, চাওমিন, ম'ম', এভৰিথিং, পৰঠা, ৰুটি, কণী বইল, সকলো ইত্যাদি, পাণ তামোল, যিমান চেষ্টা কৰিছোঁ থ'বৰ কাৰণে। আশা কৰোঁ আপোনালোকে আহিব। মোৰ ফাষ্টফুডৰ নাম হ'ল মুনমুন ফাষ্টফুড। এই কয় আপোনালোকক সহায় কৰিব, আহিব। বন্ধু বান্ধৱীসকলক ক'ব বিচাৰিছোঁ, এই বাইদেউগৰাকী নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে আৰু আৰ্থিকভাৱে নিজকে অকণমান টনকিয়াল কৰিবৰ কাৰণে এই ব্যৱসায় আৰম্ভ কৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আশা কৰিছোঁ আমাৰ দৰে মহিলাই এনেধৰণৰ স্বাৱলম্বিতাৰ দিশত যদি ব্যৱসায় বাণিজ্যবিলাক আঁকোৱালি লয়, নিশ্চয় এদিন সফল হ'ব। এইফালে বস্তুবিলাক এনেধৰণে ৰাখিছে আৰু এয়া চাওক, মোকো কি কি দিছে চাই লওকচোন বাৰু। এয়া বাইদেউ হোটেলখনতে অকণমান বহিছোঁ। ইয়াতে সুন্দৰকৈ চাহ একাপ খাম, লগতে কণীও খাম আৰু তাৰ পাছতে খুব সুন্দৰ ঠাই এটুকুৰালৈ যাম। কিন্তু ক'ত যাম আপোনালোকক গৈ পোৱাৰ পাছত দেখুৱাম, গতিকে চাই থাকিব ভিডিঅ'টো। আদৰণি তোৰণখন চাবলৈ সকলোৱে ধৰিব পাৰিলেনে কিবা? এয়া মই অভাৰব্ৰিজৰ কিনাৰেদি সোমাই আহি আছোঁ এটুকুৰা পবিত্ৰ স্থানলৈ। চাওকহিচোন, এইখন মৰাণ অভাৰব্ৰিজৰ কাষতে থকা এই বিদ্যালয়খনি চাওকচোন। ইয়াতেই মোৰ অ আ ক খ আৰম্ভ হৈছিল। এইখন হৈছে মোৰ অতিকে হেঁপাহৰ বুকুৰ আপোন ৰাইদঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়। মই ইয়াৰ পৰাই মেট্ৰিক পৰীক্ষা পাছ কৰিছিলোঁ আৰু ইয়াৰ পৰাই মোৰ খেল জগত আৰু অভিনয় জগতৰ শিক্ষাবিলাক আৰম্ভ হৈছিল। আৰু এয়া মৰাণ ৰাইদঙীয়াত অনুষ্ঠিত হোৱা প্ৰতি 2 বছৰৰ মূৰে মূৰে ৰাস মহোৎসৱ, শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। ইয়াতেই মোৰ অভিনয় জগতৰ আদিপাঠ আৰম্ভ হৈছিল। বহু ধৰণৰ এই মঞ্চখনৰ পৰাই মই অভিনয়ৰ শিক্ষা লাভ কৰিছিলোঁ। আজি ভকত বৈষ্ণৱে বৰ আখৰাৰ শৰাই সঁফুৰা দিছে। অহা ইংৰাজী 7 আৰু 8 নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ। আহিব সকলোৱে। পুনৰ ব্ৰিজৰ তলৰ পথেৰে আমি এনেদৰে ঘূৰি আহিছোঁ। আবেলি হ'লহি। ঘৰৰ বাবে কিছুমান বস্তু আৰু দোকানৰ বাবেও কিছুমান বস্তু বজাৰ কৰি ল'লোঁ। আৰু এয়া ঘৰমুখী যাত্ৰা। অলপ ঠাণ্ডাও লাগিছে, সেমেকা ভাৱ এটা লাগি আহিছে, ভাল লাগিছে। আহি আছোঁ আৰু এনেদৰে। শুভ সন্ধিয়া সকলোকে। ইতিমধ্যে ঘৰ আহি পাই গ'লোহি আৰু বজাৰ সমাৰ কৰি অনা বস্তুবিলাক মই ৰাখিলোঁ। এই দোকানৰ কাৰণে আনিছিলোঁ, এইবিলাকো ৰাখিলোঁ আৰু অলপ আছে ৰাখিম। আশা কৰিছোঁ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'বোৰ চাই মৰম দিব আৰু আজি যথেষ্ট সময়ো হৈছে, গধূলি হৈ আহিছেই। গতিকে আজি ভিডিঅ'টিৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই। দোকানী মানুহৰ কাম। পাৰিলে পাৰিলা দেই। তেতেলী বোমা বেয়া পালোঁ।
বাই বাই। Bye bye.